নমস্কাৰ বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত দিব লাইছো আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি যেহেতু 28 এপ্ৰিল বুধবাৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত যুগুতোৱা হৈছে বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত আজি 28 এপ্ৰিল ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত যুগুতোৱা হৈছে এই ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো বজাই দিব আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা 2,43,802 জনলৈ বৃদ্ধি অসমত আকৌ 3,132 জনৰ দেশত ধৰা পৰে কোভিড পজিটিভ ইয়াৰে 1,313 জন কামৰূপ মেট্ৰৰ ইফালে সুস্থ হৈছে মঙ্গলবাৰে অসমত 955 জন আৰু মৃত্যু হৈছে বৰ্তমানলৈ সৰ্বাধিক 18 জন লোকৰ এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে 19,923 জন ৰোগী আৰু বৰ্তমানলৈ অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা 2,43,802 জনলৈ বৃদ্ধি পাইছে দ্বিতীয় খবৰটো হৈছে যে মহাৰাষ্ট্ৰত আকৌ 66,358 জন কোভিড পজিটিভ ধৰা পৰিছে ইয়াৰে 8% লোকৰ মহাৰাষ্ট্ৰত অতি ভয়াৱহ ধৰণত বৃদ্ধি কৰোনাৰ সংক্ৰমণ যোৱা 24 ঘণ্টাত ৰাজ্যখনত 66,358 জনৰ দেশত ধৰা পৰে কোভিড পজিটিভ এই সময়ছোৱাত মহাৰাষ্ট্ৰত কৰোনাত আক্ৰান্ত 895 জনৰ মৃত্যু হয় এটা দিনত কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৰাজ্যখনত ইয়াই সৰ্বাধিক IPLৰ মঙ্গলবাৰৰ মেচখনত বাংগালোৰৰ বিৰুদ্ধে খেলপথাৰত নামে দিল্লী প্ৰথমে বেটিং কৰি বাংগালোৰে 20 অভাৰত 5টা উইকেট হেৰুৱাই 171 ৰান সংগ্ৰহ কৰে ইফালে দিল্লীয়ে 20 অভাৰত 4টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 170 ৰান 1 ৰানৰ ব্যৱধানত বাংগালোৰৰ হাতত পৰাস্ত হয় ভাৰতৰ ৰাজধানী দিল্লী অসমত নৈশ খাদ্য আইন জাৰি অসমত কোভিড পৰিস্থিতি অতি ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ খাদ্য আইন ঘোষণা মুখ্য সচিবৰ সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ খাদ্য আইন জৰুৰীকালীন সেৱাৰ সৈতে যিসকল লোক আছে সেইসকলক চলন ফুৰণৰ অনুমতি দিছে চিকিৎসা কৰ্মীসকলে এই সময়ছোৱাত চলন ফুৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে এয়াৰপোৰ্ট ৰেলৱে ষ্টেচন বাছৰ বাবে যোৱা যাত্ৰীসকলৰ বাবে এই খাদ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে 1 মেলৈকে জাৰি থাকিব এই খাদ্য আইন পৰৱৰ্তী খবৰটো হৈছে 2 মেত কোনো ধৰণৰ জয়ী সমদলবাহী কৰিব নোৱাৰিব কোনো জয়ী প্ৰাৰ্থীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কঠোৰ দৃষ্টিভংগীৰ পাছত গাল উৰিছে দেশৰ নিৰ্বাচনী আয়োগৰ এইবাৰ নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন ফলাফল ঘোষণাৰ পাছত কোনো ধৰণৰ জয়ী সমদলবাহী কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে নিৰ্বাচন আয়োগে 2 মেত ঘোষণা হ'ব লগা 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কোনো দলেই এনে এক সমদল বাহিৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা জাৰি কৰি দিছে কোভিড-19ৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনী আয়োগে আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ লামডিঙত কৰোনাত আক্ৰান্ত এগৰাকী বোৱাৰীৰ মৃত্যু ৰেল নগৰী লামডিঙত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে ভয়াৱহ ৰূপে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীক সুচিকিৎসা প্ৰদানৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে লামডিং ৰেলৱে চিকিৎসালয়ত এটি কোভিড সেৱা কেন্দ্ৰ স্থাপন কৰা হয় আনফালে কোভিডত এতিয়ালৈকে লামডিঙৰ 3 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কোভিডত পুৱতি নিশা লামডিং বাপুপট্টিৰ নিবাসী শিখা দে নামৰ এগৰাকী বোৱাৰীৰ মৃত্যু হয় মৃত শিখা দে বয়স মাত্ৰ 36 বছৰ বুলি জানিব পৰা গৈছে আগবাঢ়িছো পৰৱৰ্তী খবৰটোৰ ফালে নাৰায়ণপুৰত কোভিড ৰোগীৰ পলায়ন আৰক্ষীয়ে আটক নাৰায়ণপুৰত কোভিড পজিটিভ ৰোগীৰ পলায়নৰ ঘটনা দলপুৰ চিকিৎসালয়ত কোভিড টেষ্ট কৰাৰ পিছত পলায়ন কৰে ৰূপতলীৰ ডিম্বলতা দাস নামৰ মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত দলপুৰ আৰক্ষী এটা দলে আটক কৰে মহিলাগৰাকীক আনহাতে নাৰায়ণপুৰত মঙ্গলবাৰে 47 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ সংখ্যা মঙ্গলবাৰৰ দিনটোত 3 গৰাকী লোকৰ দেশত ধৰা পৰে কোভিড পজিটিভ আগবাঢ়িছো পৰৱৰ্তী খবৰৰ ফালে কৰোনাত বিধ্বস্ত ভাৰতক সহায় কৰিব ফ্ৰান্সে যোগান ধৰিব অক্সিজেন উৎপাদন প্ৰকল্প
কৰোনাৰ বিভীষিকাৰ সময়তে ভাৰতক সহায় কৰিব ফ্ৰান্সে মঙলবাৰে ভাৰতৰ বাবে এক সংহতি অভিযান ঘোষণা কৰে। এই অভিযানত ভাৰতক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অক্সিজেন উৎপাদন প্ৰকল্প, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিব। ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কোভিড-19 মহামাৰীয়ে বেয়াকৈ প্ৰভাৱিত ভাৰতৰ লোকসকলক সহায় কৰিবলৈ অসাধাৰণ সংহতি অভিযান চলাব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ ফালে। ৰহাৰ সুমিলা ৰংহাংপিৰ হত্যাকাণ্ড, মহিলা সংগঠনৰ প্ৰতিবাদ। সুমিলা ৰংহাংপিৰ দোষীয়ে উচিত শাস্তি লাভ কৰিবৰ বাবে আৰু ঘটনাস্থলীৰ পৰা প্ৰশাসনে কাৰাবন্দী কৰি ৰখা 5জন নিৰীহ লোকক মুক্তি দিয়াৰ দাবীত আজি সদৌ অসম গতিশীল নাৰী সন্থাই ঘাইঘৰ আৰু কমাৰজান শাখাৰ কৰ্মীবৃন্দ আৰু নৱ আলোক সংস্থাৰ উদ্যোগত ঘটনাস্থলীত তথা হত্যাকাৰী প্ৰকাশ বৰঠাকুৰ গৃহৰ সন্মুখত 50গৰাকী মহিলাৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ ফালে। ন্যায়াধীশৰ বাবে হোটেলৰ সুবিধা বিচৰা নাই দিল্লী উচ্চ ন্যায়ালয়। দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে কয়, আমি বাতৰিসমূহ পঢ়িছোঁ, আমি এনেধৰণৰ কোনো অনুৰোধ জনোৱা নাই। লগতে ন্যায়ালয়ে কয়, আপোনালোকে কল্পনা কৰক যে কেনেকৈ আমি এনেকুৱা কাম কৰিব পাৰিম। মানুহে হাস্পতালত বিচনা নোপোৱা হৈছে, তেনেস্থলত আমি 5-ষ্টাৰ হোটেলৰ বিচনা বিচাৰিম নেকি? সংবাদ মাধ্যম ভুল নহয়, আপোনালোকৰ নিৰ্দেশৰ ভুল। আপোনালোকে কেৱল এটা শ্ৰেণীৰ লোককহে এই সুবিধা কেনেদৰে প্ৰদান কৰিব পাৰে বুলিও দিল্লী চৰকাৰক প্ৰশ্ন কৰি ইয়াৰ উত্তৰ দিবলৈ উচ্চ ন্যায়ালয়ে কয় দিল্লী চৰকাৰক। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোৰ ফালে। আজি ৰাতিপুৱাৰ এক ভয়ংকৰ ভূমিকম্পৰ ফলত গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰত ক্ষতি। আজি ৰাতিপুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি থৈ গোটেই অসমক। ভূমিকম্পত ক্ষতি গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ। পুৱা অহা ভূমিকম্পত ক্ষতি হৈছে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰটোৰ IC প্লেণ্টত থকা গেছ চিলিণ্ডাৰ নিৰ্গত হয়। সমগ্ৰ কোঠাটো ধোঁৱাৰে আৱৰি পেলায়। তাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতিত। কেইবাটাও চিলিণ্ডাৰ ভূমিকম্পত বাগৰি পৰে। এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় মহানগৰী গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰত। ওঠৰ ওপৰতে ৰাতিপুৱাৰ ভূমিকম্পই কঁপাই গ'ল গোটেই ৰাজ্যক। বিভিন্ন স্থানত ক্ষয়ক্ষতি। ভূমিকম্পে জোকাৰি গ'ল অসম। 6.7 প্ৰাবল্যৰ ভূমিকম্পটোৱে জোকৰি যায় সমগ্ৰ ৰাজ্যত। ভূমিকম্পটোৰ অভিকেন্দ্ৰ তেজপুৰ বুলি জানিব পৰা গৈছে। ভূমিকম্পটোৰ ফলত ৰাজ্যত বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হয়। ভূমিকম্পৰ পিছতে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত অগ্নিকাণ্ড সংঘটিত হয়। বিস্ফোৰিত হৈছে এটি গেছ চিলিণ্ডাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক্ষয়ক্ষতিৰ বাতৰি। তাজ বিমানতাত খহি পৰিছে খুঁটাৰ টাইলছ। হোটেল গেটৱেজ চৌহদৰ ৱালৰ ক্ষতি।